মৰ্নিং গাইজ কি খবৰ আপোনালোকে আশা কৰোঁ ভালে আছে মোক প্ৰথমে ক্ষমা কৰিব বহুত দিন ভিডিঅ' দিব পৰা নাই ইউটিউবত আপোনালোকৰ সন্মুখত আহিব পৰা নাই কিবা এটা পাৰ্চনেল প্ৰব্লেম সেই গতিকে ইমান মুড চুট ভাল নাছিলে সেইবাবে ইউটিউবত আহিব পৰা নাছিলোঁ তো ভাবিলোঁ আজি সৰুকৈ ভিডিঅ' এটা বনাওঁ যিহে গৰম পৰিছে আজি ঘৰতে আছোঁ আৰু ঘৰত আজি মানুহ কোনো নাই সেই গতিকে মায়ে যাওঁতে কৈ থৈ গৈছে যে কিবা এটা নিজে বনাই খাবি তো মইনো কি বনাওঁ তাকে আজি আপোনালোকক অকণমান দেখাম আৰু বিশেষ সূত্ৰৰ পম খেদি গম পাইছোঁ যে ফ্ৰিজত মাংস অকণমান আনি থোৱা আছে তো ভাবিলোঁ মাংসখনকে আজি মোৰ ষ্টাইলত বনাম কিন্তু তাৰ আগতে এটা ডিছক্লেমাৰ দি দিছোঁ মোৰ মাংস বনোৱা চাই যদি কোনোবাই নিজে বনাই সেই মাংস খায় কাৰোবাৰ হাগনি পাদনি পেটৰ বেমাৰ হয় তাৰ বাবে দায়ী কিন্তু মই নহ'ম আহক চিধা কিটচেনত লগ পাই আছোঁ এতিয়া অভিযান মাংস বিচৰা ফ্ৰিজটো খুলি চাওঁ মাংস আছেনে নাই মাংস অকণ আছে এই কেমেৰাডাল ফ'কাছে লোৱা নাই দেখোন মাংস অকণ বাৰু দেখিছোঁ আনি থোৱা মাংসটো বিচাৰি পালোঁ বাৰু মই অকলে আছোঁ এতিয়া মাংস বেছি নালাগে 4-5 টুকুৰ হ'লে হৈ যাব মই ইমান মাংস নাখাওঁ বাৰু আৰু তাতে গৰমত মাংস খোৱাটো ইমান ভাল নহয় চাই লৈছোঁ বনলেছ পিচ মই হাৰ্ডি থকা নাখাওঁ বনলেছ পিচ 4-5 টুকুৰ লৈ লওঁ হৈ যাব মোৰ কাৰণে এনাফ প্ৰথমে মোক লাগিব আদা অকণমান নহৰু এটা নহৰু আদা গৰম মছলা মানে গোটা মছলা আৰু জালুকৰ গুটি দুটামান শুকান জলকীয়া 4-5টামান এইখিনি খুন্দি লৈছোঁ ইয়াতে আছে আন্ধাৰ সেইটো কাৰণে দেখা নাই আৰু এয়া পিঁয়াজ 4-5টামান আৰু আলু এটা মাংসটো বনাম মানে মই দৈ দি তো ফ্ৰিজত বিচাৰিলোঁ গোটেইখন দৈ নাই গাখীৰ পাইছোঁ গাখীৰকে এতিয়া ইয়াতে নেমু চেপি দিম সেইটো দৈ বনি যাব গাখীৰো যিকণ আছে হৈ যাব 4-5 টুকুৰ মাংসৰ কাৰণে হৈ যাব ইয়াতে অকণ নেমু চেপি মই প্ৰথমে দৈটো বনাই লওঁ ইয়াতে খুন্দি লোৱা মছলাৰ পেষ্টটো দিলোঁ মানে আদা নহৰু পেষ্টটো আৰু লগত দিছোঁ চিলি পাউডাৰ তাৰপিছত হালধি গৰম মছলা আৰু ধনিয়া পাউডাৰ আৰু কি দিছোঁ নিমখ আৰু লগত দৈ দি পেলাই এইখিনি অকণমান টাইম এতিয়া মেৰিনেট কৰি দিম মই প্ৰথমতে ভালকৈ মিক্স কৰি লওঁ কেমেৰাটো এটা হাতে ধৰি বৰ দিগদাৰ হৈছে এইখিনি মেৰিনেট কৰি অকণমান মই ঠাণ্ডা জেগাত অকণ 10 মিনিটৰ কাৰণে থৈ দিম আজিৰ ৰেচিপিটোৰ নাম হৈছে চিকেন গৰমা গৰম মানে ৱেডাৰটো চাই দিলোঁ আৰু নামটো এইখিনি মোৰ যোগাৰ সেইটো আলু এইখিনি মেৰিনেট কৰি থোৱা মাংসখন আৰু এয়া পিঁয়াজ 4-5টামান আৰু এইখিনি ইয়াতে আছে অথনি পিচিছিলোঁ যে আধা মই তাত মিক্স কৰিলোঁ আৰু আধা ইয়াতে গৰম মছলা আছে জালুক আছে জলকীয়া আছে আৰু আদা নহৰু আছে আহক এতিয়া কেৰাহীটো বহাই দিওঁ এইডাল ইগন'ৰ কৰিবলৈ বৰ লেতেৰা হৈ আছে উঠি যায় কেৰাহী লাহে গৰম হৈছে আবি মুজকো চাহিয়ে এক হেতা কাহা গিয়া কেলা হেতা এইটো হেতা এখন লৈ লৈছোঁ কেৰাহীটো লাহে লাহে গৰম হৈছে আৰু মই ইয়াতে অকণমান তেল দি দিওঁ তেলৰ যিহে দাম বেছিকৈ দিবলৈ ভয় লাগে বাছ হৈ যাব এইখিনি তেল দি দিছোঁ কেৰাহীটো গৰম হৈ গৈছে এতিয়া মই ইয়াতে প্ৰথমতে দিম পিঁয়াজখিনি এটা হাতে মোবাইলটো লৈ পেলাই গোটেইখিনি পিঁয়াজ দি দিওঁ পিঁয়াজটো ৰঙা হৈ যোৱালৈকে ফ্ৰাই কৰিম পিঁয়াজখিনি ৰঙা হৈ যোৱালৈকে ভাজি থাকিম লাহে লাহে ৰঙা হৈছে আৰু অলপ হ'ব লাগিব পিঁয়াজখিনি প্ৰায় ৰঙা হৈছে এতিয়া মই এই মছলাখিনি দি দিম তাতে এই মছলাখিনি দি অকণমান লৰাই দিওঁ পুৰা গোন্ধ আহিছে আপোনালোকে পাইছেনে গোন্ধটো মছলাখিনি দি অলপ লৰাই দিছোঁ অভি হাম ইছমে ডালেগা মেইন আইটেম মানে মাংসটো পৰি যা এতিয়া পুৰা লৰাই দিওঁ এতিয়া অকণমান ফ্লেমটো ল' কৰি দিওঁ ল' ফ্লেমত এতিয়া অলপ টাইম ভাজি থাকিম মাংসখন অকণ ভাজি ল'লোঁ এতিয়া হাম ইছমে ডালেগা আলু এটা আলু কাটি লৈছোঁ 4 টুকুৰ আলুটো মিক্স কৰি দি অলপ লৰাই দিওঁ
অকণমান লৰাই পেলাই এতিয়া ঢাকনিটো মাৰি দিওঁ লাহে লাহে তেলটো ছেপাৰেট হৈছেগৈ আৰু যথেষ্ট সময় ভাজিলোঁ এতিয়া লাহে লাহে তেলটো ছেপাৰেট হৈছে ভাবিছিলোঁ আৰু অলপ মছলা এড কৰিম কিন্তু নিদিওঁ যিহে গৰম পৰিছে লাষ্টত মোৰ নিজৰে পেটৰ বেমাৰ হৈ যাব গতিকে আৰু মছলা এড নকৰোঁ এতিয়া ইয়াতে অকণমান পানী ঢালি দিম এইটো পানী অকণমান মেৰিনেট কৰা বাতিটোতে পানী অকণমান মিক্স কৰিছোঁ মছলাখিনিও কিয় ৱেষ্ট কৰিব লাগে অলপ পানী এতিয়া ইয়াত ঢালি দিম ঢালি পেলাই অকণমান লৰাই দিম এতিয়া ঢাকনি মাৰি উতলি থাক আৰু পানী এড কৰি দিওঁ একেবাৰতে বাৰে বাৰে কোনে লৰাই থাকে এতিয়া উতলি থাক আলু ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ গৈছে অলপ অলপ ধৰিছে মালটো মই আৰু অকণ পানী এড কৰি আৰু অকণ উতলাই ৰাখিম আলু ভাঙকৈ চূৰ্ণ বিচূৰ্ণ হৈ আহে আৰু অকণ পানী মই ইয়াতে এড কৰি দিওঁ বাছ 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 জেগা এইখিনি এতিয়া আৰু অকণমান টাইমৰ কাৰণে ল' ফ্লেমত সিজাই থাকিম ঢাকনিটো আকৌ লগাই দিওঁ মাংস বনোৱাৰ মেইন ইম্পৰ্টেণ্ট কথাটো হৈছে টেষ্ট কৰি থাকিব লাগে মাজে মাজে এতিয়া মই টেষ্ট মাৰি চাওঁ কেনেকুৱা হৈছে নকওঁ আৰু কেতিয়াবা মোৰ নিজৰ ওপৰতে হিংসা লাগি যায় কিয়া খানা বনাতেহে কিয়া খানা বনাতেহে মালটো এবাৰ চাওক না কেনেকুৱা চালিয়া হৈছে কালাৰ চাওক খালি মাংস পিচকেইটা সৰু সৰু কাৰণে মাংস দেখি নাপায় এগাল নহয় বাৰু এই পিলিকা মাংস কালাৰ চাওক না কালাৰ ফাইনেলি মোৰ মাংসটো হৈ গ'ল সেয়া মাংস হৈ গ'ল এতিয়া মই গেছটো অফ কৰোঁ এইটো ফাইনেল ৰিজাল্টটো চাওক না কি সুন্দৰ হৈছে পিছত মই বাতিত উলিয়াই পেলাই দেখাই আছোঁ ইয়াত কেৰাহীৰ ধোঁৱাখিনিৰ কাৰণে ধৰিব পৰা নাই বাৰু ভালকৈ কালাৰটো এইটো চাওক ফাইনেল আউটকামটো কি কালাৰ হৈছে কেমেৰা ইমান বাৰু জাষ্টিফাই কৰিব পৰা নাই তথাপি মই এডিটত অলপ মিলাই দিম বাৰু সুন্দৰ ফাইনেলি মই ভাতটো বাঢ়িলোঁ ভাত মাংস নেমু দুচকল আৰু এয়া আমৰ চাটনি ফাইনেলি ভাতকেইটা বাঢ়িলোঁ খাবলৈ এয়া ভাত চাত বাঢ়ি লৈছোঁ খাওঁ এতিয়া এইটো আছিল আজি সৰুকৈ পিলিকাকৈ ভিডিঅ' এটা যদি ভিডিঅ'টো চাই ভাল লাগিলে দেন লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব ধন্যবাদ क्या तुम टुकुर टुकुर देख रहा है हाँ बासन धो रहा हूँ तथापि हमारा कोई अहंकार नहीं है